হেল্ল' গাইজ, বহুতো পদ ওলাইছে, সকলোবোৰ কম ক'ত ওলাইছে পদবোৰ আৰু ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে এজ লিমিট কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু তাৰ লগতে আপোনালোকৰ চেলাৰী কিমান হ'ব। আৰু এই পদবোৰত আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ দি এই পদবোৰত জইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে চাওঁ আহক ফাৰ্ষ্ট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে এডভাৰটাইজমেণ্ট, এইটো আপোনালোকৰ NHM-ৰ ফালৰ পৰা আহিছে। দেখা পাইছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য সুইটেবল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ ছাপৰ্ট ষ্টাফ অন লামচাম বেচিছ টু এংগেজমেণ্ট এট আৰবান UPHC UAAM আণ্ডাৰ নেশ্যনেল হেল্থ মিছন অফ কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট। গতিকে গম পালে এই পষ্টকেইটা আহিছে আপোনালোকৰ NHM-ৰ ফালৰ পৰা আৰু ইয়াত স্পেচিফিকেলি মেনশ্যন কৰা নাই কিমানটা পষ্ট আহিছে। এতিয়া চাওক টাৰ্মছ এণ্ড কণ্ডিশ্যনত কি দিয়া আছে। দেখা পাইছে কেণ্ডিডেটছ মাষ্ট বি নট লেছ দেন 18 years এণ্ড মোৰ দেন 45 years। গতিকে আপোনালোকৰ বয়স 18 বছৰতকৈ কমৰ হ'ব নোৱাৰিব আৰু 45তকৈ ওপৰ হ'ব নোৱাৰিব। দেখা পাইছে এজ লিমিট অফ দি কেণ্ডিডেট উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ বাৰ্থ চাৰ্টিফিকেট। গতিকে আপোনালোকৰ এজটো বাৰ্থ চাৰ্টিফিকেটৰ হিচাপত কেলকুলেট কৰা হ'ব। দেখা পাইছে ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 পাছ। গতিকে আপোনালোকে যদিহে ক্লাছ 8 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত মেনশ্যন কৰিছে কি ডকুমেণ্টছ আপোনালোকৰ লাগিব। দেখা পাইছে PRC লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট লাগিব। তাৰ লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব। তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ প্ৰিফাৰেবল, যদিহে আপোনালোকৰ কম্পিউটাৰ নলেজ আছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু দেখা পাইছে এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তাৰ লগতে আপোনালোকে যদিহে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট বিচাৰিছে। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ভোটাৰ ID আৰু আধাৰ কাৰ্ড বিচাৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা থাকিব 12,000 টকাকৈ প্ৰতি মাহত। দেখা পাইছে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউৰ দ্বাৰা চিলেক্ট কৰা হ'ব। তাৰ লগতে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো মেনশ্যন কৰিছে 9/7/2026, অৰ্থাৎ 9 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। টাইমটো মেনশ্যন কৰিছে 11 AM পৰা আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। তাৰ লগতে আপোনালোকৰ যোনখন এপ্লিকেশ্যন থাকে, অৰ্থাৎ আপোনালোকে এখন এপ্লিকেশ্যন লৈ যাব লাগিব। সেই এপ্লিকেশ্যন আপোনালোকৰ ৰিচিভ কৰিব 9:30 পৰা, অৰ্থাৎ 9:30 বজাৰ পৰা আপোনালোকে এপ্লিকেশ্যনখন তাত ছাবমিট কৰিব পাৰিব। আৰু ইণ্টাৰভিউ ভেনিউটো দেখিছে মেনশ্যন কৰিছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট, ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট, বিৰুবাৰী, জোনাকপুৰ পথ, ৰূপনগৰ, গুৱাহাটী। গতিকে আপোনালোকে এইটো এড্ৰেছত যাব লাগিব 9 জুলাই তাৰিখে আৰু টাইমটো মেনশ্যন কৰিছে 9:30 AM to 12:30 PM ভিতৰত আপোনালোকে তাত যাব লাগিব। গতিকে এইটো আছিল ফাৰ্ষ্ট পষ্ট। যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। আপোনালোকৰ ছেকেণ্ড পষ্টটো আহিছে আছাম মেডিকেল কলেজৰ ফালৰ পৰা। দেখা পাইছে অফিচ অফ দ্য প্ৰিন্সিপাল আছাম মেডিকেল কলেজ ডিব্ৰুগড়। দেখা পাইছে পষ্টটোৰ নাম হৈছে লেবৰেটৰী টেকনিচিয়ান। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ ইন ছায়েন্স প্লাছ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব MLT আৰু DMLTত, যিকোনো এটা থাকিলেই হ'ব। আৰু বিচাৰিছে ইয়াত আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ৰেলেভেণ্ট ফিল্ডত, আৰু নহ'লে আপোনালোকৰ BSc ইন MLT হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে এই লেবৰেটৰী টেকনিচিয়ান পষ্টটোত এপ্লাই কৰিব পাৰিব। দেখা পাইছে আৰু মেনশ্যন কৰিছে এক্সপিৰিয়েঞ্চ ইন পেচেণ্ট চেম্পল হেণ্ডলিং এণ্ড ডকুমেণ্টেশ্যন, এক্সপিৰিয়েঞ্চ অফ বেচিক কম্পিউটাৰ এপ্লিকেশ্যন, ডাটা এণ্ট্ৰি স্কিলছ এণ্ড ৰিপৰ্ট জেনেৰেশ্যন। গতিকে আপোনালোকৰ যদিহে ইয়াত এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এই পষ্টত এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া আছে 30 বছৰ। তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী থাকিব 20,000 টকাকৈ প্ৰতি মাহত। তাৰ লগতে আপোনালোকৰ হাউচ ৰেণ্ট এলাৱেঞ্চেছ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো দিয়া হৈছে 8/7/2026। ইয়াত কিন্তু আপোনালোকৰ 8/7/2025 বুলি দিয়া আছে, এইটো আপোনালোকৰ এইটো মিষ্টেক হয়। আৰু দেখা পাইছে টাইমটো দিয়া আছে 10 AM, অৰ্থাৎ ৰাতিপুৱা 10টাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। ভেনিউটো দিয়া আছে গ্ৰাউণ্ড ফ্ল'ৰ ডিপাৰ্টমেণ্ট অফ এনাটমি বেচিক ছায়েন্স বিল্ডিং AMCH ডিব্ৰুগড়। গতিকে এইটো আপোনালোকৰ ভেনিউ হয়। এই ভেনিউটোত আপোনালোকে 10টা বজাত গৈ পাব লাগিব 8 জুলাই তাৰিখে। আপোনালোকে লেবৰেটৰী টেকনিচিয়ান পষ্টটোত এপ্লাই কৰিবৰ কাৰণে দেখা পাইছে কেনেকৈ এপ্লাই কৰিব ইয়াত মেনশ্যন কৰিছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ফিল দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড ব্ৰিং অল দ্য অৰিজিনেল চাৰ্টিফিকেট অফ এডুকেশ্যন কোৱালিফিকেশ্যন। গতিকে আপোনালোকৰ সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ জেৰক্স কৰি লৈ যাব দিছে। তাৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এলং উইথ 2 set of জেৰক্স অফ দ্য চেম ডিউলি ছেল্ফ এটেষ্টেড। আৰু আপোনালোকে সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ 2টা ছেট জেৰক্স কৰি লৈ যাব দিছে। তাত আপোনালোকৰ ছেল্ফ এটেষ্ট, অৰ্থাৎ আপোনালোকে তাত ছিগনেচাৰ কৰি নিব লাগিব নিজৰ। দেখিছে তাৰ লগতে মেনশ্যন কৰিছে এ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ফৰ এটেণ্ডিং দ্য ৱাক ইন ইণ্টাৰভিউ। গতিকে আপোনালোকৰ লগত 2 কপি নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। তাৰ লগতে 2টা ছেট অফ অল দ্য এডুকেশ্যনেল ডকুমেণ্টছ আপোনালোকে লগত নিব লাগিব ডিউৰিং দ্য ইণ্টাৰভিউ। গতিকে আপোনালোকে লগত লৈ যাব সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ 2টা ছেট বনাই। দেখা পাইছে ফলোয়িং ছেল্ফ এটেষ্টেড ৰিকুৱাৰ্ড ডকুমেণ্টছ আৰ টু বি এনক্ল'জ উইথ দ্য এপ্লিকেশ্যন। আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব ইয়াত মেনশ্যন কৰিছে। ফাৰ্ষ্টটো দিছে প্ৰুফ অফ ডেট অফ বাৰ্থ, ছেকেণ্ডটো দিছে এডুকেশ্যন কোৱালিফিকেশ্যনছ, থাৰ্ড নম্বৰটো দিছে এক্সপিৰিয়েঞ্চ আৰু ফ'ৰ্থ নম্বৰটো দিছে CV। গতিকে এই সকলোবোৰ ডকুমেণ্ট আপোনালোকে নিজৰ এপ্লিকেশ্যনৰ লগত
লৈ যাব লাগিব যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মেটচ কৰে তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF ভালদৰে চাব বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তাতে এই সকলোবোৰ ডকুমেণ্টছ পাই যাব আৰু আপোনালোকে ডাউনলোড কৰি ভালদৰে চাব পাৰিব গতিকে এই দুটাই আছিল আজিৰ জব আপডেট যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ